নমস্কাৰ সকলোকে নতুন ভিডিঅ'লৈ পুনৰবাৰ মই সৈনিকাই স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰ বাৰু ভালেই। পিছে আপোনালোকৰ পূজাবোৰ লাগিছে নাই? বতৰটো অলপমান ডাৱৰীয়া হৈ থাকে, সেইটো কাৰণে পূজাটো অলপমান লাগে আকৌ কমি যায়। বাৰু যি কি নহওক, এতিয়া সন্ধিয়া সময়ত ভাবিছোঁ অলপমান পূজা চাবলৈ যাওঁ বুলি। বিশেষ ষ্টাইল কৰা নাই এতিয়ালৈকে একো বাৰু, ষ্টাইল কৰিম আৰু হাতত অকণমান ফাউণ্ডেশ্যন লৈছোঁ, অকণমান এনেকৈ ষ্টাইলটো কৰিম। চ' ওলাই কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাম দেই। আৰু ইয়াত কেনেকুৱা পূজা হয় আপোনালোকক ধুনীয়াকৈ দেখুৱাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। ফাইনেলি মোৰ এয়া ওলাই মেলি ৰেডি, একদম পূৰা ধুনীয়াকৈ ষ্টাইল কৰি লৈছোঁ অকণমান, আৰু এইফালে ঝুমকাযোৰ অকণমানকৈ লগাই লৈছোঁ। এতিয়া খালি যাবলৈ বাকী আছে, চব ব'লক গৈ থাকোঁ। আৰু এইফালে হেলমেট দাঙি পূৰা এতিয়া গৈ আছোঁ পূজা চাবলৈ। ইমান বেছি ভিৰ আছিলে, আহোঁতে আধাখিনি সময় লাগিলে হয়নে? আৰু এতিয়া একদম কুটকৈ পূৰা খোজকাঢ়ি গৈ আছোঁ, আৰু আপোনালোকক দেখাই আছোঁ কি ধুনীয়া ধুনীয়া পূজা মণ্ডপ হৈছে ন, হয়নে? চব ব'লক গৈ থাকোঁ। দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। বাৰু এতিয়ালৈকে পিছে আপোনালোকক 5খন পূজা মণ্ডপ দেখালোঁ। আপোনালোকে বাৰু ধৰিব পাৰিলেনে? পিছে আপোনালোকে মোৰে ভিডিঅ'টো বৰ্তমান ক'ৰ পৰা চাই আছে এটা কমেণ্ট কৰি দিব দেই। এইবাৰ পিছে যোৱা বছৰৰ তুলনাত বহুত বেছিয়ে কম পূজা মণ্ডপ। বাৰু যি নহওক, যিকেইখন পূজা মণ্ডপ বনাইছে পূৰা ধুনীয়াকৈ জাক জমকেৰে সজাই তুলিছে। আপোনালোকে পিছে ক'ত পূজা চালে এবাৰ ক'ব দেই। বৰ্তমানলৈকে আমি এনেকৈ খোজকাঢ়ি গৈ আছোঁ। আগৰবাৰ মানে আগতে যেতিয়া আহোঁ মানে ইমানেই মানে মণ্ডপ থাকে হয়নে, মানে চাই মানে শেষ কৰিব নোৱাৰি। খোজকাঢ়ি আৰু মানুহৰ ইমান ভিৰ, একদম মানে ভৰি চৰি বিষাই যায়। আৰু এইবাৰ তেনেকুৱা ইমান নায়েই, আৰু মই ব্লগ বনাই থকা দেখি মানুহে পিছফালে ঘূৰি চাইছে কিবা কৈ আছে বুলি এজনী। আৰু এইফালে মোৰ ভৰি চৰি পূৰা বিষাই গৈছে। এইবাৰ মানে এই যে মণ্ডপবোৰ কম আছে সেইটো কাৰণে চাগে ন, মানে খোজকাঢ়াটো বেছি হৈছে, ভৰি চৰি পূৰা বিষ। তথাপিও গৈ আছোঁ, সৌ দূৰত এখন দেখি পাইছোঁ, এইফালে এখন। এয়া চবতে নোসোমাওঁ, ভৰি চৰি বিষাইছে। ৰাস্তা দি যোনকেইটা যাম সেইফালে দেখাম। আৰু এয়া হৈছে ৰাস্তাৰ গতি, খলা বমা তাতে পিন্ধি আহিছোঁ। সেই মজা পূৰা ওলাই গৈছে। এইখনেই হৈছে আমাৰ লংকা বজাৰ। পূৰা বজাৰ লেতেৰা পেতেৰা বহি আছে। আয়ো ফিলিং মজা মণ্ডপ। এইফালে চবেই পূৰা শিল কিনি আহিছে। মোৰ সৈতে চবৰে অৱস্থা একেই হৈছে। এয়া বহুতকেইটা মণ্ডপ চালোঁ, আজিলৈ 5-6টামান চালোঁ নেকি ন আমি। সৰুকৈ দিব দেই, সৰুকৈ দিব। হাতে ধৰিবই নাপাইছোঁ, অকণমান দিব। কিবা কিবি খাম এতিয়া। ইয়াত পূজাত একচুৱেলি খাবলৈ হয় ন, বস্তু বহুত বস্তু ওলাইছে, কিন্তু কথাটো হ'ল আমি কিনা নাই, বিকজ বহুত দাম। আৰু এতিয়া আমি ঘৰলৈ পূৰা যাবলৈ ওলাইছোঁ, আৰু চাকচনীয়া মানুহৰ ভিৰ। বেলুন এটা কিনা নি পূজা বুলি, হা? এতিয়া আমি বোলো গৃহলৈ বুলি যাত্ৰা আৰম্ভ কৰোঁ। আৰু লাষ্ট এতিয়া আমি সেইটো পেণ্ডেলত চাম, এইটো তাৰপিছত আৰু আমি যামগৈ। এইখিনিতে মোৰ মুখখন ধুনীয়া লাগিছে একদম।
বিউটিফুল লাগিছে। আৰু সেয়া হৈ আছে মেলা। আমি এতিয়াহে গম পাইছোঁ, কিন্তু বহুত টাইম হৈ গ'ল, ঘৰলৈ যাব লাগে। ত' আমি আৰু নাচাওঁ আৰু না আজিলৈ ইমানেই। এইফালে আমাৰ এয়া খাদ্য আহি গ'ল। ম'ম' আৰু আহিবলৈ বাকী আছে। তেনেকৈ খাই গ'লো। টাইমো হ'ল নহয়, কেইটা বাজি? 8টা বাজি। এইফালে ধুনীয়াকৈ খাই গ'লো দেই। ত' ফাইনেলি এয়া পাই গ'লোহি ঘৰ, আৰু এতিয়া সময় প্ৰায় 9টা মানে বাজিলে। একদম ফুড শ্বুট পূৰা বেয়া হৈ গ'ল বাৰু। যি কি নহওক, ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। পুনৰবাৰ নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম, তেতিয়ালৈকে বাই।